মেখেলা ইয়াৰ পৰা মই এতিয়া দুটা ব্লাউজ পিচ উলিয়াম ধুনীয়াকে দীঘল হাতৰ। এয়া মই এইখন এনেদৰে মাপি ল'ম। এয়া মই এইখন এনেদৰে জাপি লৈছো। এয়া এনেকে মই ফৰ্মাত এতিয়া একেলগতে দুটা ব্লাউজ কাটিম। আপোনালোকে যদি দীঘল হাতৰ ব্লাউজ চিলাব বিচাৰে এনেদৰে এখন মেখেলা কিনি আনিলেই ধুনীয়াকে দুটা দীঘল হাতৰ ব্লাউজ আপোনালোকে এতিয়া ঠাণ্ডা দিনৰ কাৰণে ৰেডি কৰি পিন্ধিব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এটা মই কলাৰ দিয়া ব্লাউজ চিলাম আৰু এটা কমকে কাটি চিলাম। ইমানটোৱে মই কাটিছোঁ ডিঙিটো। দুটা ওলাই গৈছে ধুনীয়াকে ওলাই গৈছে এনেকে। কিন্তু মই কমকে কাটিম। ইয়াৰ প্ৰত্যেকটো পিছে ডাবল ডাবলকৈ ওলাইছে মোৰ দুটা ব্লাউজৰ কাৰণে যিহেতু। এয়া মোৰ ফ্ৰণ্ট চাইডৰ কাৰণে ৰেডি হৈ গ'ল। এতিয়া মই হাতৰ কাৰণে কাপোৰ কাটিম। এইটো চাওক, এইটো 4 পাত্তা হৈছে, কাটোতে মোৰ অলপ প্ৰব্লেম হৈছে। ইয়াৰ যিহেতু 3 কোৱাৰ্টাৰ হাত মই এই দীঘল হাতটো এইটো ফৰ্মতে কাটিছোঁ। এনেদৰে আমি কাটি লৈ যাম। এইটো অলপ এনেদৰে কাটি দিলেই হ'ল। বহুতে সোধে কেনেদৰে কাটে দীঘল হাত। একো প্ৰব্লেম নাই, একেটা হেৰিয়তে কাটিব পাৰি। অকণমান এইটো যেনিবা এনেকুৱা টাইপত লৈ গ'লেই হৈ যাব। যিখিনি বাঢ়ে মই চিলনি মৰাৰ পিছত কাটি দিম।
এতিয়া ডাঙৰকৈ কাটি লৈছোঁ। এইটো পাত্তা হৈছে, কাটোতেনে প্ৰব্লেম হৈছে। ইয়াত দেখিছেনে কিমান ডাঠ হৈছে, জিন্সৰ পেণ্টৰ নিচিনা হৈ গৈছে, ইমান ডাঠ হৈছে। ব্লাউজটো মই আপোনালোকক ৰেডি কৰিয়ে দেখুৱাম। আগতে যিহেতু মই ব্লাউজৰ ভিডিঅ' দিছোঁৱেই, এতিয়া মই ইয়াৰ মেখেলাৰ কেনেদৰে মই দুটা দীঘল ব্লাউজ বনাম সেয়া আপোনালোকক দেখুৱাম। এয়া মই এনেদৰে দুইটা হাত বনাই লওঁ। এই দুটা চাওক, এনেদৰে হাত দীঘল মোৰ দুটা ব্লাউজ এয়া ধুনীয়াকৈ ওলাই গৈছে। এইটো এটা দেখিছেনে, মই এটা কলাৰ দি লগাম বুলি ভাবিছিলোঁ, কিন্তু কলাৰৰ কাৰণে কাপোৰটো অকণ কম হ'ল। হুক লগোৱাই নাই, হুক লগাই ইস্ত্ৰি কৰিলে আৰু ভাল হ'ব দেখাত। এয়া চিলাই পেলাই মই হৈছেহে। আপোনালোকেও এনেদৰে চিলাই পিন্ধিব পাৰে, যদি দীঘল হাতৰ ব্লাউজ পিন্ধিব পাৰে। যিহেতু মিটাৰ কাপোৰ আনিলে বহুত বেছি পইচা খৰচ হয়, এনেকৈ এখন মেখেলা কিনিলৈ আপোনালোকৰ মনৰ পচন্দৰ মতে এনেদৰে ধুনীয়াকৈ হাত দীঘল ব্লাউজ চিলাই পিন্ধিব পাৰে। তেনেহ'লে আজিলৈ বাই বাই। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। ধন্যবাদ।